গৈ আছোঁ আমাৰ একেবাৰে ধুনীয়া একেবাৰে ৱাটাৰফল আছে একেবাৰে চেৰাপুঞ্জী টাইপ মানে গ'লে আৰু ইমান ভাল লাগিব ন তাতে গৈ আছোঁ বলক আপোনালোক দেখুৱাম কেনেকুৱা কি আছে তাতে বলক তাতে আমি পাৰিলে গা ধুম আজি বলক যাওঁ আজি এতিয়া আমি পাতৰকুছিৰ এইফালে আহিলোঁ তো গৈ আছোঁ সেইফালে পাতৰকুছিৰ ফালে তো জাগাখিনিৰ নাম পাতৰকুছিয়ে হয় চাওক কি ধুনীয়া ঠাই এটা আহি পালোৱে আৰু অলপ দূৰ আছে যাবলৈ তো চাই থাকিব ভিডিঅ'টো এইফালে চাওক ইহঁতে কাম কৰি আছে পাথৰ কাটি আছে ভাঙি আছে চাওক সৰু ল'ৰা এজনে পাথৰ কাটি আছে কি কৰিব উপায়টো নাই চাওক পাহাৰৰ ওচৰতে অলপ ৰখিলোঁ চাওক কি ধুনীয়া ইয়াৰ পৰা চাওক চব পাথৰ কাটিছে চাওক কি ধুনীয়া ধুনীয়াকৈ কাটিছে চাওকচোন পূৰা পাহাৰ একদম পূৰা কাটি কাটি সেইফালে চাওক ওপৰত আপোনালোকে গম পায় না গম নাপাওঁ ইয়াৰ পৰা চাওক সেই তাতে কাটি আছে পাহাৰৰ ওপৰত ৰখি আছে সিহঁতে বা কি ধুনীয়া লাগিছে আপোনালোকে নিশ্চয় এবাৰ আহিব এখন ৰাস্তা এইফালেদি আহিছোঁ এখন মোৰ স্কুটি হয় এইফালেদি আহিছোঁ তো এইখিনি ভাবিলোঁ অলপ আপোনালোকক দেখাই দিওঁ কেনেকুৱা কি ধুনীয়া সুন্দৰ হৈ আছে আজি আকৌ ৰ'দ চ'দ নাইতো সেইকাৰণে মানে আৰু বহুত ভাল লাগি আছে মানে এখন চাওক কি ধুনীয়া ডাঙৰ পাহাৰ মাই গড ধুনীয়া ঠাই নিশ্চয় এবাৰ আহিব এতিয়া বলক আমি এতিয়া মেইন ঘাটিলৈ যাম ঘাটি মানে হ'ল আপোনাৰ য'ত ৱাটাৰফল আছে নিজৰা তাতে যাম আমি তো বলক তালৈ যাওঁ তো ইয়াৰ পৰা চাওক এই পাহাৰখন কি ধুনীয়া দেখা গৈ আছে চাওক এইফালে এইখন চাওক এইখন নিজৰা টাইপ লাগি আছে কিন্তু নিজৰা নহয় এইখন এনেই হয় পাহাৰৰ কাটিছেতো সেনেকুৱাই হৈ আছে মানে ধুনীয়া একেবাৰে চাওক এইফালেদি আহিছোঁ এইখন ৰাস্তা তো বলক যাওঁ তাতে এতিয়া চাওক আমি এতিয়া এইফালেদি যাব লাগিব এইফালে একদম পাহাৰ এনেকুৱা অকোৱা পকোৱা আছে যেনেকুৱা শ্বিলঙত যায় তেনেকুৱা একদম পূৰা মেঘালয় সেনেকুৱা চেৰাপুঞ্জী যেনেকুৱা একদম ছেইম হয় সেনেকুৱা ধৰণেৰে ক'ব পাৰি আৰু যে আমাৰ গুৱাহাটীৰ ওচৰতে এখন ইমান ধুনীয়া এখন ঠাই আছে আমি ইয়াতে যাব পাৰোঁ বুলি ভাবিছোঁ তো ভাবোঁ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাব নিশ্চয় এবাৰ হ'লেও ভাবিব যে আমি এবাৰ হ'লেও আমি যাওঁ তাতে চাই আহিম গুৱাহাটীৰ ওচৰতে হয় একেবাৰে ধুনীয়া ঠাই একেবাৰে কম খৰচ মানে কি অকল বাইকখন লৈ আহিলে হৈ গ'ল আৰু পইচাটো সেই তেলৰ যি পইচা লাগিব বাকী একোৱে নালাগে অকল ফ্ৰী একেবাৰে ধুনীয়া একেবাৰে চাওক এই আৰু এটা বস্তু দেখুৱাম আপোনালোকক এইফালে চাওক পানী আহি আছে নিজৰাৰে পানী আহি আছে চাওক কি ধুনীয়া পানী আহি আছে চাওক এইবিলাক চাওক সেইফালৰ পৰা পৰি আছে সেইফালৰ পৰা পৰি এইফালে আহি গৈ আছে তলফালে গৈ আছে তো বলক এতিয়া ওপৰত যাওঁ বেছি সময় নষ্ট নকৰোঁ সৌফালে চাওকচোন পাহাৰৰ ওপৰত চাওক কাটি থৈ দিছে কি ধুনীয়া লাগিছে অ' মাই গড চাওকচোন চাইছেনে মাশাআল্লাহ প্ৰকৃতিৰ কি সুন্দৰ মনোমোহা দৃশ্য চাওকচোন হৈছেনে এইফালে চাওক ইয়াৰ পৰা পাহাৰ খান্দি লৈ যাই আছে ইয়াৰ পৰা মাটি শিল চাওকচোন কি ধুনীয়া লাগিছে তো বলক আগলৈ যাওঁ আৰু আগলৈ কিমান কি ৰাস্তা আছে এইফালে পানী আছে ইয়াতে অলপ এইফালে যাম এতিয়া বলক তো ফাইনেলি বন্ধুসকল আমি আহি পালোঁ এইটো চাওক নিজৰা হৈ আছে কি ধুনীয়া কৰি পৰি আছে চাওক ইয়াতে গা ধুই আছে সকলোৱে আমি এইটো ধুম বুলি ভাবিছিলোঁ কিন্তু কাপোৰ অনা নাই তো আজি নুধো বেলেগ দিনাখন আহি কিনে ধুম আৰু ভাবিছোঁ তো চাওক গুৱাহাটীৰ ওচৰতে ইমান ধুনীয়া এখন ঠাই আছে আমি গমেই পোৱা নাছিলোঁ হয়নে তো আজি ভিডিঅ' চাই নিশ্চয় গম পাব যে ইয়াতে এখন ধুনীয়া এখন ৱাটাৰফলো আছে চাওক যে কিমান মানুহ আহিছে চাওক এইফালে আমি গাড়ী পাৰ্ক কৰাইছোঁ এতিয়া কি ধুনীয়া ঠাই চাওকচোন ইয়াতে এখন আছে সৰু সুৰা ইয়াতে আছে ডাঙৰ ইয়াতে চাওক সকলোৱে ফটো উঠাই আহিছে ইয়াতে চাওক কি ধুনীয়া পাহাৰ একেবাৰে মাজতে হয় তো আপোনালোকে নিশ্চয় এবাৰ আহিব কিন্তু বহুত ভাল লাগিব বন্ধুসকল ইয়াতে নাচি আছে ইয়াতে ডেন্স কৰি আছে গা ধুই আছে ফটো মাৰি আছে ধুনীয়াকৈ আহিব নিশ্চয় এবাৰ হ'লেও আহিব কিন্তু বহুত ভাল লাগিব গুৱাহাটীৰ ওচৰতে ইমান ধুনীয়া সুন্দৰ ঠাই ভবাই নাছিলোঁ হয়নে
তো চাওক পাহাৰৰ মাজতে এখন ধুনীয়া এখন নিজৰা এখন আছে, কোনো গমেই নাপায়। তো আমি আজি আহিলোঁ, ভাল লাগিল বহুত। আপোনালোকে নিশ্চয় এবাৰ আহিব। তো ইয়াতে চাওক ধুনীয়া এখন সৰু সুৰা এখন পাৰ্টি চাৰ্টি হৈ যায়। এখন চাওক পূৰা মেঘালয় চেৰাপুঞ্জী আৰু যাব নালাগে, ইয়াতে আমাৰ গুৱাহাটীৰ সৰু সুৰা মেঘালয় চেৰাপুঞ্জী হয়নে? তো নিশ্চয় এবাৰ আহিব ইয়াতে। চাওক বন্ধুসকল, ইয়াতে কি ধুনীয়া পাহাৰ চাওকচোন। ইয়াতে য'তেই ইচ্ছা তাতে আহি ফটো মাৰক, টেনশ্যন নাই। ইয়াতে আহি কিনে পিকনিক খাওক, পিকনিক প্লেচো আছে, একেবাৰে ধুনীয়া ঠাই। আপুনি ক'তো যাব নালাগে, ইয়াতে আহিলে তাতে গা ধুৱক, সেইখিনিত গা ধুৱক, নিজৰাত সেইটো নিজৰা, সেইখিনি গা ধুই কিনে ইয়াতে আহি কিনে পিকনিক খাওক ধুনীয়া কৰি, একো টেনশ্যনেই নাই, বিন্দাছ খাওক। এইটো মেঘালয় আৰু আমাৰ অসমৰ বৰ্ডাৰৰ মাজতে হয় ধৰক, সেইফালে চাগে পাহাৰৰ সেইফালে মেঘালয় হ'ব, তো আমাৰ এইফালে এইখিনি অসম আছে। তো এইখিনি চাওকচোন কি ধুনীয়া ঠাই। ইয়াতে চাওক এইখিনি এইফালে গাড়ী চাড়ী আহিব পাৰে এইফালে, কিন্তু 4 চকা আনোতে অলপ প্ৰব্লেম হ'ব। আৰু বৰষুণ দিলেতো একেবাৰে মোৰ মতে নাহাই ভাল, কাৰণ বৰষুণ দিলে আৰু একে অৱস্থা একেবাৰে বেয়া হৈ যাব, কাৰণ পাহাৰ ঠাইত হয়। আপোনালোকে সকলোৱে গমেই পায় যে পাহাৰত এনে গাড়ী চাড়ী লৈ কিমান দিগদাৰ হয়। আৰু ৰঙামাটি তো একেবাৰে মই মানে আপোনাক ছাজেষ্ট কৰোঁ যে বৰষুণ দিলে আপোনালোকে নাহিব, তাৰ 2-3 দিন পিছত ৰ'দ উঠাৰ পিছত তাতে ভালকৈ আহিব। তো চাওক এইখিনিত আপোনালোকে আহিব নিশ্চয়। তো আশা কৰিলোঁ আপোনালোকে আহিব নিশ্চয়। তো আজি এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো চাই যদি ভাল লাগে তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তাৰ কাৰণে আজি গুড বাই।